সোমাব পাৰিম নাই তাত? ব'লা আকৌ। ক'লো দোকান কি ল'বা? এনেকা বহিছে তুলি মাৰিব। চ' গাইছ এইটো ৰুদ্ৰসিংহ নপুখুৰী। মই এইখিনিতে আহিলোঁ। আপোনালোকক কথা এটা কওঁ, এই নপুখুৰীটো যিমানটো এইটো বহুত ডাঙৰ পুখুৰী হয়, ইয়াত সোণৰ নাও এখন আছে বুলি কৈছে, এই ভাইটিহঁতে কৈছে। আৰু হিষ্টৰী মতে মানে হিষ্টৰী আছে চাগে, ত' সোণৰ নাও এখন আছে মানে এইটো ইয়াত মানে এইটো দেখা পোৱা নাই মানে আজিলৈকে মানে পাইছে মানে সোণৰ নাও এখন আছে এইডোখৰত। বহুত ডাঙৰ পুখুৰী হয়। কোন কোন চুকত? এই চুকতে ন? এই চুকত মই লাগি আছে এই ৰঙা কাপোৰটো ন? তাতো দৌল আছে ন? মন্দিৰ আছে, তাতো শিৱ মন্দিৰ আছে ন? মোৰ কেমেৰাত জুম কৰি নাপায়গে চাগে। এইখিনিত ন? এইটো ৰঙা ৰঙা অলপ অলপ দেখা গৈছে চুকত। তাত আৰু জুম নহয়, বহুত দূৰ নহয় জানো? ইয়াতে সোণৰ নাও এখন আছে আৰু ৰুদ্ৰসিংহ নপুখুৰী এইখন। এইখন মানে বেক চাইডত আৰু এইফালে ৱাল মাৰি থৈছে। ধুনীয়া জেগা, আহিব। কিবা ক'ব নেকি আকৌ? আমাৰ ঘৰ ইয়াতে গেটৰ ওচৰতে বুলি কৈ দিয়া। আমি গেটখনৰ ওচৰতে। টিকেট কৰিব হ'লে দি দিম। কিমান ল'ব? 10 টকাকৈ ল'ব। বাকী কেইটা নাহিলে অহা আমি আমো পাৰিম বুলি কব। এইটো ছেকেণ্ড শিৱদৌল ন? ছেকেণ্ড শিৱদৌল এইটো হয় নাই? এইফালে ভাইটি 3জন আহিছে মোৰ লগত দেই। এইটো পিছত ক'ম বাৰু। ভাইটিহঁতে সদায় আহিয়ে থাকে বাৰু ইয়াত। মই নতুনকৈ আহিছোঁ খালি। আৰু ঘূৰি মেলি গোটেইটো চাম। এইটো ছেকেণ্ড শিৱদৌল। ফাৰ্ষ্ট শিৱদৌলটো টাউনত থাকি আহিলে, মই অলৰেডি ভিডিঅ' বনাইছিলোঁ। এইটো কি নপুখুৰী ন? ৰুদ্ৰসিংহ নপুখুৰী এইটো। বেকগ্ৰাউণ্ডটোত এইবিলাক আছে আৰু ডাঙৰ পুখুৰী আৰু মাছ ধেৰ আছে বোলে ইয়াত। বেক চাইডত ধুনীয়া প্লেচ আৰু একদম আহিলে মানে ফিলিংছে বেলেগ লাগে আৰু ইয়াত। এইফালে অলপ অলপ জংঘল আছে আৰু বেক চাইডত ঘৰ আছে দুটামান, অফিচ নে কিবা।
এয়া ভাইটি তিনিজনৰ লগত ওলাই আহিছোঁ আৰু বহি লৈছে সিহঁতি মই অলপ ভিডিঅ' কৰি লওঁ আৰু এইফালে মানুহ কেইজনমান আহিছে সিহঁতি টিকেট কৰি আহি আছে আমি লোকেল মানুহ ভাইটি তিনিজন সেইকাৰণে সোমাই আহিলোঁ আৰু ভিতৰত টিকেট চিকেট নকৰাকৈ ধুনীয়া জেগা আহিব ইউটিউব চেনেলত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই